Hello, Namaskar. Welcome back to my YouTube channel. More YouTube channel Bubbly Bural আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। মই ভালে আছো, একদম টিপটপ আছো। সো ৰাতিপুৱা আজি ওলাই আহিছো। এটা নতুন এটা প্ৰজেক্ট এটা আজি আৰম্ভ হ'ব আৰু সেই প্ৰজেক্টত মই আৰু উদয়ন দুৱাৰা একেলগে অভিনয় কৰি আছো। গতিকে বৰ্তমান ৰৈ আছো উদয়ন দুৱাৰৰ ঘৰৰ সন্মুখত। তেওঁ মোৰ লগতে যাব শ্বুটিঙলৈ, কাৰণ আমাৰ শ্বুটিং লোকেশ্যনটো হৈছে মিৰ্জাত। সো ভাল লাগিব আজি গোটেই জাৰ্ণিটো, আৰু তাতে থকা সময়খিনি টাইম স্পেণ্ড কৰিম, তাতে একেলগে শ্বুটিং কৰিম। আৰু এটা প্লেনিং কৰিছোঁ যে কাইলৈ আমাৰ শ্বুটিং আছে, যিহেতু আৰু ডিষ্টেঞ্চটো বহুত বেছি হৈ যায়, ভাবিছোঁ যে তাতে কেম্পত আজি আমি থাকি দিম। সো কেম্পত থাকিলে আমাৰ কিমান বেছি উৎপাত হ'ব সেইটো আপোনালোকেও গম পাইছে চাগে, কাৰণ মোৰ এতিয়া ভাবিয়ে ভাল লাগিছে, কাৰণ আমি বহুত বছৰৰ পিছত একেলগে কাম কৰি আছোঁ উদয়ন দুৱাৰা আৰু মই। এণ্ড ইনফেক্ট আৰু আজি যিহেতু থাকিম কেম্পত, গতিকে কেম্পৰ অৱস্থাটো কি হ'ব এইটো মই ভাবিবও নোৱাৰোঁ গতিকে চাই থাকিব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে, গোটেইখিনি গম পাই যাব কি কৰিছোঁ কি নাই কৰা, আৰু কি প্ৰজেক্ট কি কথা গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। গতিকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু সদশেষত সকলোকে যিসকলে মোৰ ইউটিউব চেনেল বাবলি বুৰাক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু যিসকলে কৰা নাই তেওঁলোককো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে মৰম আৰু আশীৰ্বাদ দি মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাই। आइश कम आ जाओ। सुबह सुबह अगर कोई लड़की तुमको पिक करे तो कैसा लगता है बताओ? शट अप, कम डोरे जा। Hi driver, you're late. Sorry. Ladies and gentlemen. Lead. So beautiful, huh? গতিকে আমি গৈ থাকোঁ, আৰু ক'ব নাজানো নহয়, বহুত বেছি খেলি মেলি লাগে। তোমাৰ নিচিনা নহয় বাৰু মই ইমান ভালকে ক'ব পৰা। এইটো ব্লগ দুটাতে একেটাই দেখিব, দৰকাৰ পৰিলে আমি খুজি ল'ম ইটো কিন্তু একেখিনি ফুটেজ আপোনালোকে গম পাই থাকিব ক'ত খুব শ্ব'জ কৰিলো, ষ্টেজ শ্ব' কৰিছে পুৰা টিপটপ। অলপ গভৰ্ণমেণ্ট শ্ব'জ কৰিলো, এতিয়া শ্বুটৰ মজিয়াত আকৌ ঘূৰি যাম। এতিয়া বাবলি ভ্লগত মই ওলাই আছো, অলপ পিছত আপোনাক মই আমাৰ ব্লগটো দেখাম। এতিয়া এনেকে ব্লগ কৰি থাকিলে আমি পালোগে আৰু হৈছে সৌৰভে ব্লগ বনাই দিব আমাৰ। ওকে, সো আমি যাত্ৰাটো আৰম্ভ কৰি দিওঁ, চলো। সো ফাইনেলি আহি আমি শ্বুটিং লোকেশ্যন পালোহি, আৰু খুব ধুনীয়া লোকেশ্যন। মই আপোনালোকক দেখুৱাইছোঁ, এই লোকেশ্যনৰ ভিউটো খুব ধুনীয়া। সন্মুখত পথাৰ আছে আৰু বৰষুণৰ বতৰ, ইমান ধুনীয়া লাগিছে, একদম পূৰা গ্ৰীণ হৈ আছে, গোটেই সেউজীয়া হৈ আছে, ইমান ধুনীয়া লাগিছে, আৰু খুব ঠাণ্ডা। আউটডোৰ গৈছিলে কিন্তু আউটডোৰ কৰিব নোৱাৰিলে বৰষুণ দিয়াৰ কাৰণে। এতিয়া ইনডোৰ চিন কৰিম আমি, মই ষ্টাৰ্ট কৰিম আৰু শ্বুটিং কৰা নাই, মেকআপ চেকআপটো ৰেডি হ'লোঁ। কিন্তু আজি এটা খুব ভাল কথা যে প্ৰসেনজিৎ দাও আছে এইটো ছিৰিজত, তেখেত আছেই অলৰেডি, আমিহে এণ্ট্ৰি কৰিছোঁ। গতিকে ভাল লাগিব, আৰু এটা ছিৰিজ হৈছে NKTVৰ ষ্টৰি ৱাইজ উইকলি টেলিকাষ্ট হয়। প্ৰসেনজিৎ দাহঁত এটা টীম CBI ব্ৰাঞ্চৰ, গতিকে ছিৰিজটোৰ নাম হৈছে ফ'ৰ্চ, আৰু আমি আজি উদয়ন দুৱাৰা, মই আৰু প্ৰসেনজিৎ দাই একেলগে একেটা কেমেৰাতে আমি অভিনয় কৰিম। গতিকে খুব ভাল লাগিছে, যদিও প্ৰসেনজিৎ দাক মই আগতে লগ পাইছোঁ, কিন্তু আমি একেলগে কাম কৰা নাই। আজি লগ পাইছোঁ, কাম কৰিম, চ' সেইটো এটা ভাল খবৰ। আৰু উদয়ন দুৱাৰাই মই বহুত বছৰৰ পিছত একেলগে কাম কৰিবলৈ পাম, গতিকে সেইটোও এটা ভাল খবৰ মোৰ কাৰণে। গতিকে চাই থাকিব মোৰ এই ভিডিঅ'টো, আৰু বাকীখিনি একদম শেষলৈকে গম পাই থাকিব। আৰু বহুতো কলা কৌশলী আছে ইয়াতে, অভিনয় কৰিবলৈ আহিছে নতুন নতুন ল'ৰা ছোৱালী, গতিকে ভাল লাগিব তেওঁলোকৰ লগত কাম কৰি পেলাই। গতিকে চাই থাকিব মোৰ এই ভিডিঅ'টো একদম শেষলৈকে। গুটকা খাই ভিতৰত প্ৰৱেশ নকৰিম, ভেৰি গুড, খুব ভাল কথা দেখিছে এইটো। অভিনেতা উদয়ন দুৱাৰাই পাবজি খেলি আছে, খুব ব্যস্ত তেওঁ পাবজি, কাৰোবাক মাৰ পিট ধৰ এনেকুৱা কিবা কিবি কৈ আছে হেডফোন লগাই, ইমানেই বিজি সেই এই গেম খেলত কাৰোবাক মাৰপিট কৰা। ইমান বেয়াকৈ কিয় চাইছ কচোন? এইটো চবতকৈ বদমাছ পোৱালি। ইয়াৰ ফেচবুকত যদি কোনোবাই ই যদি কাৰোবাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায়, ইয়াৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট নকৰিব, বিৰাট বদমাছ।
বিৰাট বিৰাট টৰ্চাৰ দি থাকে সি মোক মাজে মাজে ভাল পাওঁ কাৰণে হয় নেকি পোৱালি চ' ফ্ৰাইডে লাঞ্চটো কৰিলোঁ আমি লাঞ্চটো খাই দিওঁ আৰু পাহৰি থাকিলোঁ ন ঘপককৈ মনত পৰিছে এতিয়া মোৰ লগতে এতিয়া মোৰ এটা ইউটিউব চেনেল আছে দিলে লাইক ইমান বেয়া পায় মোৰ নৰ্মেল লাইকটো দিলেই হৈ যাব আমাৰ নিজে পিছৰ পাৰি চুৰ কৰি অনা আমাৰ বেলেগ প্ৰথম কথা এয়া চব চুৰ কৰি আনিছে আৰু যোনে কেমেৰা লৈছে সিয়ে চুৰ কৰি আছে নকৰোঁ কোনে কোনে আম খাবি হা খাবলৈ মন আছে একটা খাব নাপাওঁ এতিয়া হামলা হইল গগৈদা প্ৰসাদ লোৱা দিছে দেখো আনকাট চলি আছে চ' আমি আহি ৰাতিৰ সন্মুখীন হ'লোহি এই ৰাতিৰ চিন লাইট আপ কৰি আছে আন্ধাৰতো কিমান দেখা য়েছ বহুত উৎপাত কৰিছোঁ আজি আমি চবেই ৰিলছ বনাইছোঁ শ্বুটিং টুটিং ইমান বেছি গুৰুত্ব দিয়া নাই আৰু সৌৰভৰ মাথাটো গৰম উঠি গৈছে একেই ফুটেজ একেই কথা একেইখিনিয়ে মানুহে তো চব বহি আছে চবেই শ্বুটিং কৰিম লোকেশ্যনটো খুব ধুনীয়া আৰু একদম বতাহ মাৰি আছে ঠাণ্ডা ঠাণ্ডা আৰু লাইট চাইট হৈ গৈছে চববিলাক চব ৰেডি এইবিলাক আৰু চলি আছে আমাৰ ৰাতি চাগে 12টা বজালৈকে আজি সৌৰভে পেৰিব আমাক सपने दे गया वो हजारों रंग के एक कर दो आसमां जाओ ना चलिया हाँ চ' মই এতিয়া মোৰ এই ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ যিসকলে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব লাইক কৰিব আৰু অকণমানকৈ শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ মোৰ ইউটিউব চেনেলটো কেনেকৈ আগুৱাই নিয়াৰ কাৰণে আৰু ছাবস্ক্ৰাইব কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আগন্তুক ভিডিঅ'বোৰ আহিবৰ কাৰণে যদি ন'টিফিকেশ্যন লাগে তেতিয়াহ'লে ওচৰতে থকা বেল আইকনটো অকণমানকৈ দবাই দিব তেতিয়া ন'টিফিকেশ্যনবোৰ পাই যাব আৰু মোৰ খুব ধুনীয়া ধুনীয়া ব্লগবোৰ আহি আছে নেক্সট ভিডিঅ'ত মই দিম যে মই অনুৰূপৰ চৰিত্ৰটো কৰোঁতে শাড়ীবোৰ কেনেকৈ পিন্ধোঁ বা কিমান শাড়ী আছে মোৰ কিমান জুৱেলাৰী আছে আৰু এটা ব্লাউজ
তিনিবাৰ কেনেকৈ পিন্ধিব পাৰে এই গোটেইখিনি ব্লগ মই গোটেইখিনি ভিডিঅ' মই নেক্সট ব্লগটোত দিম গতিকে সেই ভিডিঅ'টো চাবৰ কাৰণে বেল আইকনটো দবাই থৈ দিব যাতে ন'টিফিকেশ্যন পায় চ' ভালকৈ থাকিব ধুনীয়াকৈ থাকিব আৰু মোৰ ইউটিউব চেনেলটো এনেকৈ ছাবস্ক্ৰাইব কৰি গৈ থাকিব ইউডিয়ে চাই আছে মোক কি বিৰাট হিংসা কৰি আছে তাৰ ইউটিউব চেনেল কি নাম ইউডি অঁ উদয়ন দুৱাৰা বুলি এটা ইউটিউব চেনেল আছে তেওঁকো অকণ ছাবস্ক্ৰাইব কৰি দিব মোৰ ফুটেজখিনিয়ে তেওঁ দিব তাৰ ইউটিউব চেনেল এটা আছে গতিকে সেইটোও লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব মোৰে বন্ধু সৰু পোৱালি এটা নতুনকৈ চেনেল এটা খুলিছে আগবাঢ়ি যাওক সহায় কৰিব চ' থেংক ইউ লাভ ইউ অল ভালকৈ থাকিব আৰু এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব যাতে আগন্তুক দিনবোৰত আৰু ভাল ভাল কাম কৰি যাব পাৰে গুড নাইট জয় হৰি বাই